কি হয় হে ভগৱান আজি আৰু ভালে ভালে পাৰ কৰবা আৰু হে চলি কিবাৰ কাপোৰ আছে দেখোন সেই কাপোৰ পিন্ধবি ইমান আৰু কাপোৰ কিয় লাগে মোক কাপোৰ লাগবই মোৰ লগৰে পৰা কাপোৰ কিনিছে হে চলি দেউতাৰে আছে দেউতাৰে কগে দেউতা ক'ত আছে দেউতাক বিচাৰগে মই কি জানো মই কিবা চাকৰি কৰো নেকি তোক কাপোৰ দিবা লাগি কি কাপোৰ লাগে আগৰ কাপোৰবোৰ আছে দেখোন এইবাৰ নললে নহয় নে মোৰ লগৰে মোৰ চবে কাপোৰ কিনিছে যাচোন ইমান হাল্লা কৰি থাকা যা হ'ব যা কিবা এটা কৰিম যা যা সিফালে যা যা কাপোৰ লাগে এইবাৰ কাপোৰ মেখা আছে ইয়ে ক'ৰ পৰা কাপোৰ দিয়ক এনেই পইচা পাতি নাই আৰু কাপোৰ কৰি আছে হেৰি ক'ত গেছি হে ঘৰত চাহ পাতছে নি একো নাই ক'ৰ পাই চাহ বনাও অহাই বোলে চলিকো কাপোৰ লাগে অহাই মোৰ দেৰিও হৈছে কামত যাব বাইদেউ বেয়াই পাব ঘণ্টা দেৰি কেইটা বাজি থাকাই ক'ৰ পৰা দিবা লাগে এনেই পইচা পাতি নাই চলিক বোলে কাপোৰ লাগে ক'ৰ পৰা দিবা লাগে মই নকৰি এইগিলাখান কৰি থাকা যি কৰা কৰি থাকবি যা মই ইমান মাথা মাৰি থাকাত নাই এই দুদিনমানৰ পৰা আকৌ কাম চামে পোৱা নাই কি কৰোঁ এই পূজাটো আছে চলিক বোলে কাপোৰ লাগে ক'ৰ পৰা কাপোৰ চাপোৰ দিওঁ এনেই পইচা পাতি নাই হেৰি এটা চাহ দি থৈ দিছো খালি খাব নাখলি নাই মই বাইদেউ ঠাইত যাওঁ বাইদেউ বাইদেউ ঘৰত আছেনে আহিলি দেৰিয়ে কৰি দিছো যা আৰম্ভই হ'ল লক্ষী পূজাও আহি পালি ঘৰত বহুত কাম কৰি আছে আহা ভিতৰলৈ বাইদেউ আজি অলপমান দেৰিয়ে হ'ল মোৰ ঘৰত বহুত কাম আছিল দিয়া হ'ব দিয়া কামত ধৰা মোৰো কাম আছে বাইদেউ ঘৰত আছানে ভণ্টি আহিছা আহা ভিতৰলৈ ইণ্ডিয়ান ঘৰত নাই এইবাৰ কিন্তু পূজাত মোক দুইযোৰ কাপোৰ লাগিব তই দিব লাগিব আৰু পিন্ধিব দিব লাগিব দিম দেও পাগলী শিখা শুনিছা সেইদিনা যে তুমি কৈছিলা খাৰৰ কথা চৰ্দি লাগোতে খাইছিলো জানানে অলপ ভাল পাইছো এতিয়া বহুত ভাল ক'তনো শিকিছা এইবোৰ ময়ে নাজানো হয় নেকি ঠিকে আছে দিয়ক কি হলো শিখা তোৰ আজি অন্দিনা দেখোন বৰ ফূৰ্তি থাকো আজিনো তোমাৰ কি হৈছে ফূৰ্তি কৰিম বাইদেউ
ল'ৰাটোৱে একজন কাপোৰ খুজিছিল, তাকো দিব পৰা নাই। অভিভাৱকৰ দায়িত্ব আমি পালনেই কৰিব পৰা নাই। মন বেয়া নকৰিবি, ময়ে দিম দিয়া ল'ৰাটোক 500 টকা কিনিবলৈ পইচা। আৰু দৰমহাটো পাবলৈ হৈছেইচোন। ধন্যবাদ বাইদেউ। আপোনালোকৰ নিচিনা মানুহ থাকিলে দুখীয়াও পূজা চাব পাৰি। সেই চলিক বোলে কাপোৰ লাগে, চাবাত চেনিও নাই। যাওঁ দে, ক'তবা পইচা পালোঁ বিচাৰি চাওঁ, কাম চামো পোৱা নাই। যাওঁ দে, ক'তবা পাওঁ এখন পইচা, সেইটোৱে ডাঙৰ কথা। দেই না নেদে বা। তালুকদাৰ ভাই, কি বেশ কদিন নকবা দিয়া, বৰ বিপদ হৈছে। ৰবা ৰবা, যি হৈছে আগে ভিতৰত বহা, তাৰপিছত ব'লা ব'লা। গৈছো দে। দিয়া কচোন কি কথা? মানে তালুকদাৰ, সেই দুৰ্গা পূজাটো আহি পালাক নহয়। এথেন চলি গবলৈ কাপোৰ লাগে, বহুদিন কাম কাজো নাই, টকা পইচা হাততে নাই। এখন আমি নলিও বেলেগ কথা দিয়াচোন, কিন্তু চলি কেইটাকতো দিবা লাগিব। সৰু চলি এখন খুজি আছে, নিদিলেও নহয়, পইচা পাতি নাই। এই তোমাৰ হাতত যদি আছে অলপ টকা ধাৰি নিদিয়া কিয়? পূজা আহিছিতো গম পাইছো, চলিকতো কাপোৰ লাগবই। এটা কাম কৰা, ধাৰে কিয় ল'বা লাগে? মোৰ নিজৰ বুলি মই তোমাক দিছো, পইচা তুমি লৈ যোৱা, সেইটো দৰকাৰ নাই। আৰু এটা কাম কৰা, এনেই ঘৰত এনেই বহি খাই থাকাই লাভ নাই। তুমি মোৰ তাতে আহা, মই তোমাক ঠিকা লৈছো যিহেতু, কিবা কামত দিম, তোমাৰ দৰমহাও ঠিকেই হ'ব। তোমাৰ নিচিনা মানুহ লাগে দিয়া তালুকদাৰ। তোমাৰ নিচিনা মানুহ নহ'লে আজিকালি আমাৰ দুখীয়া মানুহ কোনেনো খাতিৰ কৰে। এই ঘৰতে গেলো, নামটো নকওঁ দিয়াচোন, ইমানেই মানে বিজনেছৰ লেভেল দিলা, মোক আধাৰ পৰাই খেত লাগে, কথা এষাৰে নুশুনিল। ইমানেই ধনী না, আমিও দুখীয়া হ'লেও সন্মান এটা আছে। মই ভাবিলো তালুকদাৰৰ তাতে যাওঁ, তাতে কিবা এটা সহায় পাম। হ'ব ভাই, তুমি মোক ধন্যবাদ দিবা নাগে, মোৰ পৰা তুমি সদায় সহায় পাবা। তে আহো দিয়া মই। ৰবা ৰবা, তুমি এইটো লৈ যাও, কালি পৰা আহিবা কামত। দিয়া দিয়া, হ'ব দিয়া, তেতিয়াহ'লে মই আহো দিয়া এতিয়া। শিখা শিখা, শিখা শিখা শিখা, এটা বৰ ভাল খবৰ। কি ভাল খবৰ? মানে এই তালুকদাৰে বোলে ৰাস্তা এটা ঠিকা লৈছে, তো তাৰে কামবিলাক চোৱা চিতা কৰা দায়িত্ব মোকে দিছে। মোৰ পইচা অলপ যোগাৰ হ'ল। ভালেই হৈছে তে, মোৰো অলপ হ'ল। ভগৱানে আমাৰ ফালে চকু মেলি চালে আৰু। তাকেহে। শংকৰক মাতাচোন। শংকৰ শংকৰ শংকৰ, কি হ'ল? আমি এতিয়াই পূজাৰ বজাৰ কৰিব যাম, তুমি এতিয়া কাপোৰ কিনিবা। সঁচা, যোৱাচোন এতিয়া কাপোৰখিনি পিন্ধি লোৱা, ময়ো কাপোৰটো সলাই লওঁ। ব'লা ব'লা ব'লা, ভিতৰত ওলাই কাপোৰ পিন্ধি লওঁ। অলপতে সুখী হোৱা, এই আমাৰ দুখীয়াৰ পূজা। নমস্কাৰ। বৰপেটা কমেডি চেনেলৰ পৰা সকলোকে দুৰ্গা পূজাৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আমাৰ ইউটিউব চেনেলৰ যদি এই ভিডিঅ'বোৰ চাই কিনে ভাল পাইছে, সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ যোনে ভিডিঅ' কৰিছে, তেওঁৰ নাম হৈছে বিট্টু দাস। তেওঁৰ এটা ইউটিউব চেনেল আছে, আৰু সেই চেনেলটো সকলোৱে চাৰ্চ কৰি দিব। চেনেলটোৰ নাম হৈছে বিট্টু ডান্স ষ্টুডিঅ'। মই তোৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, সকলোৱে লিংকটো ক্লিক কৰি চাই ল'ব।